কিছুমানে কৈ আছে যে ধৰক কিছুমানে ৰাম মন্দিৰৰ হেৰিৰ কাৰণে বুলি কৈ আছে আৰু কিছুমানে কৈ আছে ৰাহুল গান্ধী অহাৰ সাপেক্ষত এইটো বন্ধ দিছে বুলি কৈছে। মহলদাৰে কি কয়? মহলদাৰেওতো কালি এনাউন্স কৰিছে এইটো বন্ধ হেৰি ঘোষণা কৰিছে। এতিয়া বহুত দূৰৰ বেপাৰীও আহিছে। এতিয়াতো আমি ধৰক দূৰৰ বেপাৰী, ধৰক আমি আহিছোঁ 3 খুঁটিৰ পৰা আহিছোঁ, গাড়ী ভাড়া মাল লৈ পেলাই আহিছোঁ। চৰকাৰক কি ক'ব এই ক্ষেত্ৰত? চৰকাৰক কি ক'ব এই ক্ষেত্ৰত? চৰকাৰক এতিয়া কি ক'ম, এতিয়া ধৰক চৰকাৰৰ কথাটোতো এতিয়া আমিতো হেৰি কৰিবও নোৱাৰোঁ। ধৰক চৰকাৰক এতিয়া বেয়া বুলিও ক'ব নোৱাৰোঁ, ভাল বুলিও আমি এতিয়া হেৰি কৰিব নোৱাৰোঁ। আমি ধৰক সাধাৰণ শ্ৰেণীৰ মানুহ, বেয়াকৈ ক'ব গ'লেতো চৰকাৰৰ হেৰিয়াত আমি জগৰীয়া হ'ম। হয়, এইটো গতিকে আমি জনসাধাৰণ হিচাপে জ্ঞাত হ'ব লাগিছিলে যে মানে প্ৰশাসনে এইটো ক্ষেত্ৰত আমাক সাধাৰণ জনতাক আমাক জনাব লাগিছিলে। যিহেতু আমি আহিছিলোঁ আজি দেওবাৰে বজাৰ হিচাপে, আমি সাপ্তাহিক বজাৰ এইখনলৈকে আহোঁ প্ৰতি দেওবাৰে, আৰু ইয়াতে আমাৰ বিশেষকৈ যিটো মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধি ইয়াত অলপ কিছু কম হয়। আমি সাধাৰণ বেপাৰীৰ পৰা ডাইৰেক্ট বস্তুখিনি আমি খৰিদাৰ কৰিব পাৰোঁ এই ক্ষেত্ৰত। কিন্তু আজি প্ৰশাসনে আমাক নজনোৱাকৈ যিহেতু বন্ধ কৰিছে, সেইকাৰণে আমি অকণমান দুখিত। কিন্তু তথাপিও উপায় নাই, যিহেতু চৰকাৰৰ কথা আমি মানিবই লাগিব। আৰু তথাপিও আমাৰ যিখন বেপাৰী, বাহিৰৰ পৰা বেপাৰীসমূহ আহিছে, দেখিছে ইতিমধ্যে বেপাৰীসমূহ বা আমাৰ কিনিবলৈ যিসমূহ গ্ৰাহক আহিছে, যিখিনি গ্ৰাহকৰে আজি হতাশাত ভুগিছে বা নিৰাশা হৈ আজি ঘৰলৈ পুনৰ ঘূৰি যাবলগীয়া হৈছে। ধন্যবাদ। মানে এই বন্ধ আছে যে ৰাম মন্দিৰৰ কাৰণে, এইটো কাৰণে। কোনে দিছে বন্ধটো? এতিয়া চৰকাৰে ওপৰত দিছে। আপোনালোকে আহিছিলে বজাৰলৈ? এতিয়াতো মই আহিলোঁ, তো চাই আছোঁ যে বজাৰ আছে। কিন্তু বজাৰ বহা নাই? নাই, বহা নাই, বন্ধ। ৰাম মন্দিৰৰ কাৰণে বন্ধ আছে। কোনে আহি পেলাই কৈছে? কোনোবাই কৈছে নেকি আহি? ৰাইজে কৈছে, আমাৰ মহলদাৰে কৈছে যে কালি বজাৰ নহ'ব। আমাৰ এটা হেৰুৱা বস্তু আমি ধন পাইছোঁ, তো কিয় আজি বজাৰ কৰিম? বজাৰ কৰিমেই, সেইটোৱে।